খবৰ নিশ্চয় ভাল আৰু এয়া আমি যাবলৈ ওলাইছোঁ আজি ক'লে কৈ দিয়া আমি যাব ওলাইছোঁ এই কোচগাঁৱৰ শংকৰদেৱৰ তালৈকে এইফালে অৰখা এইফালে এয়া নিহা এইফালে ৰিমজিম এইফালে মুখ পেকেট নামঘৰটোলৈ সোমাই যোৱা মেইন গেট ভাগ এয়া নামঘৰটোৰ সন্মুখ ভাগ আৰু এয়া আমি ভিতৰলৈ সোমাই আহি চাকি জ্বলাবলৈ জেগা বিচাৰি আছোঁ ইয়াতে সকলোৱে চাকি জ্বলাইছে আমিও জ্বলাই মেলি আহিলোঁ ৰাতিলৈ ইয়াতে ভাওনা প্ৰদৰ্শন কৰা হ'ব কালিয়া দমন নাটখন ৰাতি নাটখনৰ কিছু দৃশ্য আপোনালোককো দেখাবলৈ চেষ্টা কৰিম জামুগুৰিহাটৰ কোচগাঁৱত অতীতৰে পৰা প্ৰতি বছৰে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰুভাগ তিথিভাগ পালন কৰি আহিছে বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহি মনোবাঞ্ছা পূৰণ হ'বলৈ তেখেতৰ শ্ৰীচৰণত এগছি বন্তি জ্বলায় লগতে শৰাই শলিতাও দিয়ে দুপৰীয়া ভাগত ভকতসকলে নাম প্ৰসংগ কৰে এনেদৰে দিনৰ ভাগত তেওঁলোকে মহাপুৰুষজনৰ তিথিভাগ পালন কৰে চাকি বন্তি জ্বলাই উঠি আমি ঘৰমুৱা হ'লোঁ যোৱাৰ বাটত খাই যাওঁ বুলি ভাবিলোঁ ফুচকা আৰু সেয়ে বিচাৰি আছোঁ ফুচকাৰ দোকানখন ক'ত আছিলে আমি ফুচকা খাবলৈ আহিলোঁ এখন আমাৰ কলেজৰ সন্মুখৰ খুৰীৰ দোকান খুৰীয়ে বহুত টেষ্টি ফুচকা বনায় এখন দেখাই দিছোঁ খুৰী এফালে মুখখন দেখাই দিয়ক এবাৰ মোবাইল ধৰ এয়া নিহা চাওঁ এয়া চুমি আৰু এয়া ৰিমজিম এয়া পূৰ্ণিমা খুৰী দেই এয়া পূৰ্ণিমা খুৰী আৰু এয়া ফুচকা খাম আমি ফুচকা দেখি কাৰ কাৰ বাৰু জিভা পানী ওলাইছে জনাবচোন এয়া আমি খাবলৈ লৈছোঁ ফুচকা বাহঁতে ল'ব দেই এয়া দেৱাশিষ জিমে খাবলৈ লৈছে ময়ো খাই লওঁ দিনৰ ভাগত চাকি বন্তি জ্বলাই ঘৰলৈ বুলি গ'লোঁ আৰু এয়া হৈছে ৰাতিৰ দৃশ্য ৰাতিও আহিলোঁ ভাওনা চাবলৈ বুলি আৰু ৰাস্তাটোৰ দুয়োকাষে চাওকচোন ইমান সুন্দৰকৈ দুয়োকাষে চাকি জ্বলাই গোটেই ৰাস্তাটো পোহৰাই থৈছে এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ লৈছোঁ বিদায়